হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে গ্ৰুপ ডি এক্সামত আহিব পৰা 25টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, যিবোৰৰ পৰা এক্সামত অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। সেয়েহে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে এটা লাইক কৰি দিব আৰু এনেধৰণৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকক কুৱেশ্যন এনচাৰৰ PDF-টো লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম স্বাধীনতা সংগ্ৰাম কেতিয়া আৰম্ভ হৈছিল? অপশ্যন নাম্বাৰ এ দিছে 1757 চন, অপশ্যন নাম্বাৰ বি দিছে 1857 চন আৰু অপশ্যন নম্বৰ চি দিছে 1942 চন, অপশ্যন নম্বৰ ডি দিছে 1919 চন। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে 1857 চন, কাৰেক্ট এনচাৰ, যিটো আপোনালোকৰ অপশ্যন নাম্বাৰ বি। নেক্সট কুৱেশ্যনটো হৈছে পলাশী যুদ্ধ কেতিয়া হৈছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে 1757 চন, অপশ্যন নাম্বাৰ বি দিছে 1764 চন আৰু অপশ্যন নম্বৰ চি দিছে 1857 চন আৰু অপশ্যন নাম্বাৰ ডি দিছে 1799 চন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ কাৰেক্ট অপশ্যন, যিটো আপোনালোকৰ 1757 চন। নেক্সট কুৱেশ্যনটো হৈছে 1857 চনৰ বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে মহাৰাণী লক্ষ্মীবাই, অপশ্যন বি দিছে নানা চাহেব, অপশ্যন চি দিছে কোঁৱৰ সিংহ আৰু অপশ্যন নাম্বাৰ ডি দিছে ওপৰৰ সকলো। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, যিটো আপোনালোকৰ ওপৰৰ সকলো। নেক্সট কুৱেশ্যনটো হৈছে গান্ধীজীয়ে ভাৰতত প্ৰথম আন্দোলন ক'ত আৰম্ভ কৰিছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে চম্পাৰণ, অপশ্যন নাম্বাৰ বি দিছে কুৰুক্ষেত্ৰ, অপশ্যন নাম্বাৰ চি দিছে দিল্লী, অপশ্যন নাম্বাৰ ডি দিছে কাশ্মীৰ। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ হৈছে কাৰেক্ট অপশ্যন, যিটো আপোনালোকৰ চম্পাৰণ হয়। আপোনালোকৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন নাম্বাৰ এ দিছে ইন্দিৰা গান্ধী, অপশ্যন নাম্বাৰ বি দিছে সৰোজিনী নাইডু, অপশ্যন নাম্বাৰ চি দিছে মীৰা কুমাৰ আৰু অপশ্যন নম্বৰ ডি দিছে প্ৰতিভা পাটিল। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ যিটো ইন্দিৰা গান্ধী হয় সেইটো আপোনালোকৰ হয় কাৰেক্ট এনচাৰ। আপোনালোকে ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকৰ বহীত লিখি যাব, নোটছ বনাই যাব, তেতিয়াহ'লে আপোনালোকৰ মনত থাকিব, কেতিয়াও নাপাহৰে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন নম্বৰ বি দিছে চন্দ্ৰগুপ্ত দ্বিতীয়, অপশ্যন নম্বৰ চি দিছে সম্ৰাট অশোক আৰু অপশ্যন নম্বৰ ডি দিছে সমুদ্ৰগুপ্ত। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ ডি হ'ব কাৰেক্ট এনচাৰ, যিটো আপোনালোকৰ অপশ্যন নাম্বাৰ ডি সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যনটো হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ দিছে চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন নম্বৰ বি দিছে বিন্দুসাৰ, অপশ্যন নম্বৰ চি দিছে অশোক আৰু অপশ্যন নম্বৰ ডি দিছে হৰ্ষবৰ্ধন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ যিটো এ আছে চন্দ্ৰগুপ্ত মৌৰ্য, সেইটো আপোনালোকৰ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছ সভা কেতিয়া হৈছিল? প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাখন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ দিছে 1885 চন, অপশ্যন নম্বৰ বি দিছে 1857 চন আৰু অপশ্যন নম্বৰ চি দিছে 1905 চন আৰু অপশ্যন নম্বৰ ডি দিছে 1920 চন। ইয়াতে আপোনালোকৰ যিটো অপশ্যন নাম্বাৰ এ 1885 চন হ'ব আপোনালোকৰ কাৰেক্ট অপশ্যন। লগতে আপোনালোকে এইটোও মনত ৰাখিব যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো 1885 চনত গঠন হৈছিল। এই দলটো 1885 চনত গঠন হৈছিল, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে দ্বিতীয় বিশ্বযুদ্ধ কোন বছৰত আৰম্ভ হৈছিল? ইয়াৰে অপশ্যন এ দিছে 1914 চন, অপশ্যন বি দিছে 1939 চন আৰু অপশ্যন নম্বৰ চি দিছে 1945 চন,
অপশ্যন নাম্বাৰ ডি দিছে 1950 চন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ বি যিটো আছে 1939 চন আপোনালোকৰ হৈছে কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে সুভাষ চন্দ্ৰ বসু কোন বছৰত ইণ্ডিয়ান নেশ্যনেল আৰ্মি যিটোক INA বুলি কোৱা হয় কেতিয়া গঠন কৰিছিল? ইয়াৰে অপশ্যন নাম্বাৰ এ দিছে 1940 চন, অপশ্যন নাম্বাৰ বি দিছে 1942 চন, অপশ্যন নাম্বাৰ চি দিছে 1943 চন আৰু অপশ্যন নাম্বাৰ ডি দিছে 1945 চন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ চি যিটো আছে 1943 চন এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নাম্বাৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে দাণ্ডী অভিযান কোনে নেতৃত্ব দিছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে জৱাহৰলাল নেহেৰু, অপশ্যন নাম্বাৰ বি দিছে মহাত্মা গান্ধী, অপশ্যন নাম্বাৰ চি দিছে চন্দ্ৰশেখৰ আজাদ, অপশ্যন নাম্বাৰ ডি দিছে নেতাজী সুভাষ চন্দ্ৰ বসু। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ বি যিটো মহাত্মা গান্ধী আছে মহাত্মা গান্ধী এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে কাক ভাৰতৰ ৰাষ্ট্ৰপিতা বুলি জনা যায়? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে জৱাহৰলাল নেহেৰু, অপশ্যন নাম্বাৰ বি দিছে নেতাজী সুভাষ চন্দ্ৰ বসু, অপশ্যন নাম্বাৰ চি দিছে মহাত্মা গান্ধী আৰু অপশ্যন নাম্বাৰ ডি দিছে BR আম্বেদকাৰ। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ যিটো চি আছে মহাত্মা গান্ধী এইটো হৈছে আপোনালোকৰ কাৰেক্ট এনচাৰ। অপশ্যন নাম্বাৰ চি হৈছে আপোনালোকৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে ৱাৰেন হেষ্টিংছ আৰু অপশ্যন নাম্বাৰ বি দিছে ৰবাৰ্ট ক্লাইভ, অপশ্যন নাম্বাৰ চি দিছে লৰ্ড কৰ্ণৱালিছ, অপশ্যন নাম্বাৰ ডি দিছে লৰ্ড উইলিয়াম বেণ্টিংক। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন যিটো আপোনালোকৰ অপশ্যন নাম্বাৰ এ। নেক্সট কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে 1905 চন, অপশ্যন নাম্বাৰ বি দিছে 1919 চন, অপশ্যন নাম্বাৰ চি দিছে 1930 চন আৰু অপশ্যন নাম্বাৰ ডি দিছে 1942 চন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ 1950 চন হ'ব আপোনালোকৰ কাৰেক্ট অপশ্যন যিটো আপোনালোকৰ 1905 চন হ'ব আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে 1931 চন, অপশ্যন নাম্বাৰ বি দিছে 1920 চন, অপশ্যন নাম্বাৰ চি দিছে 1919 চন আৰু অপশ্যন নাম্বাৰ ডি দিছে 1942 চন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ চি যিটো আছে 1919 চন এইটো হ'ব আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নাম্বাৰ চি হৈছে কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ৰাওলাট আইন কোন বছৰত প্ৰৱৰ্তন হৈছিল? ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ দিছে 1919 চন, অপশ্যন নাম্বাৰ বি দিছে 1925 চন, অপশ্যন নাম্বাৰ চি দিছে 1930 চন আৰু অপশ্যন নাম্বাৰ ডি দিছে 1942 চন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ যিটো আছে 1919 চন এইটো হ'ব আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে হৰপ্পা সভ্যতা কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰে শুদ্ধ অপশ্যন নাম্বাৰ এ দিছে সিন্ধু নদী, অপশ্যন নাম্বাৰ বি দিছে গংগা নদী, অপশ্যন নাম্বাৰ চি দিছে ব্ৰহ্মপুত্ৰ নদী, অপশ্যন নাম্বাৰ ডি দিছে যমুনা নদী। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ এ যিটো আছে সিন্ধু নদী এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নাম্বাৰ এ হৈছে কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত চীন যুদ্ধ কোন বছৰত হৈছিল? ইয়াতে অপশ্যন নাম্বাৰ এ দিছে 1948 চন, অপশ্যন নাম্বাৰ বি দিছে 1962 চন, অপশ্যন নাম্বাৰ চি দিছে 1971 চন আৰু অপশ্যন নাম্বাৰ ডি দিছে 1999 চন। ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ বি 1962 চন যিটো আছে আপোনালোকৰ এইটো হৈছে কাৰেক্ট অপশ্যন। বি নম্বৰ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে পাকিস্তান কোন আন্দোলনৰ ফলত সৃষ্টি হৈছিল?
ইয়াতে অপশ্যন নম্বৰ এ দিছে অসহযোগ আন্দোলন, অপশ্যন নম্বৰ বি দিছে খিলাফত আন্দোলন, অপশ্যন নম্বৰ চি দিছে ভাৰত ত্যাগ আন্দোলন আৰু অপশ্যন নম্বৰ ডি দিছে ডি ৰাষ্ট্ৰীয় তত্ত্ব। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে বা অপশ্যনটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডি, ডি ৰাষ্ট্ৰীয় তত্ত্ব। অপশ্যন নম্বৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে বাংলাদেশ কিমান চনত স্বাধীন হৈছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে 1948 চন, অপশ্যন নম্বৰ বি দিছে 1962 চন আৰু অপশ্যন নম্বৰ চি দিছে 1971 চন আৰু অপশ্যন নম্বৰ ডি দিছে 1999 চন। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে 1971 চন, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে হৰপ্পা সভ্যতা ক'ত অৱস্থিত? ইয়াতে অপশ্যন নম্বৰ এ দিছে ভাৰত, অপশ্যন নম্বৰ বি দিছে পাকিস্তান, অপশ্যন নম্বৰ চি দিছে বাংলাদেশ আৰু অপশ্যন নম্বৰ ডি দিছে নেপাল। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো পাকিস্তান আছে এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ বি হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ কোন সম্ৰাটৰ কালত লিখা হৈছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন নম্বৰ বি দিছে অশোক, অপশ্যন নম্বৰ চি দিছে বিক্ৰমাদিত্য, অপশ্যন নম্বৰ ডি দিছে সমুদ্ৰগুপ্ত। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে চন্দ্ৰগুপ্ত মৌৰ্য এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এইটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল? অপশ্যন নম্বৰ এ দিছে মহাত্মা গান্ধী, অপশ্যন নম্বৰ বি দিছে চন্দ্ৰশেখৰ আজাদ, অপশ্যন নম্বৰ চি দিছে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু অপশ্যন নম্বৰ ডি দিছে ভগত সিং। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে নেতাজী সুভাষ চন্দ্ৰ বসু এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ৰামায়ণ কোনে লিখিছিল? ইয়াৰে অপশ্যন নম্বৰ এ দিছে কালিদাস, অপশ্যন নম্বৰ বি দিছে বাল্মীকি, অপশ্যন নম্বৰ চি দিছে তুলসীদাস, অপশ্যন নম্বৰ ডি দিছে ব্যাসদেৱ। ইয়াৰে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি বাল্মীকি। বাল্মীকিয়ে কি কৰিছিল? ৰামায়ণ ৰচনা কৰিছিল বা লিখিছিল। এইটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ বি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে সংবিধান সভা কোন বছৰত গৃহীত হৈছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে 1946 চন, অপশ্যন নম্বৰ বি দিছে 1950 চন আৰু অপশ্যন নম্বৰ চি দিছে 1935 চন আৰু অপশ্যন নম্বৰ ডি দিছে 1947 চন। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ 1946 চন হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, যিটো আপোনালোকৰ অপশ্যন নম্বৰ এ। আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে আপোনালোকৰ ভাৰতৰ সংবিধান কিমান চনত গৃহীত হৈছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে 1947 চন, অপশ্যন নম্বৰ বি দিছে 1949 চন, অপশ্যন নম্বৰ চি দিছে 1950 চন আৰু ডি নম্বৰ অপশ্যন দিছে আপোনালোকৰ 1952 চন। এইটো আপোনালোকে কমেণ্ট কৰি ক'ব কিমান চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল। এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। তেনেহ'লে আজিলৈ এৰিছোঁ, বাই বাই।